ছালৰ জটিল ৰোগত আক্ৰান্ত হোৱা এহাল 23 আৰু 26 বছৰীয়া যুৱক যুৱতী চিকিৎসাৰ বাবে তেওঁলোকৰ নাই ধন। বিগত 2000 চনৰ পৰাই ছালৰ জটিল ৰোগত আক্ৰান্ত হোৱা চিলাপথাৰৰ মিলন নগৰৰ বাসিন্দা স্বৰ্গীয় নীল গগৈৰ পুত্ৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক হিমান্ত গগৈ আৰু ৰীতামণি গগৈ নামৰ যুৱতীগৰাকীয়ে এতিয়া দুৰ্ভগীয়া জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। ধেমাজি জিলাৰ কেইবাখনো চৰকাৰী বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হোৱাৰ পিছতো আৰোগ্য নোহোৱা যুৱক যুৱতী এতিয়া সংকটত পৰিছে। কোনোমতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মাতৃগৰাকী এতিয়া চিকিৎসাৰ খৰচ বহন কৰিবলৈ দিশহাৰা হৈছে। ইফালে আজিলৈকে চৰকাৰৰ বিলাসী আঁচনিৰ নামত সাহায্য ঢুকি পোৱা নাই পৰিয়ালটোৱে। তেওঁলোকতকৈ আৰ্থিকভাৱে সবল মানুহে ঘৰ শৌচালয় পালে, কিন্তু তেওঁলোকে আজিলৈকে একোকে নাপালে। তেনে অৱস্থাত চিকিৎসা কৰিব লগা হোৱা দৰিদ্ৰ পৰিয়ালৰ লোকৰ ওপৰত খৰক ভাগি পৰা অৱস্থাৰ সৃষ্টি হৈছে। সম্প্ৰতি যুৱক যুৱতীহালৰ আৰ্থিক সহায়ৰ প্ৰয়োজন হৈ পৰিছে। কোনো সদাশয় লোকে চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰিলে 8486600526 নম্বৰৰ যোগাযোগ কৰিব পাৰিব, নতুবা আৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংক চিলাপথাৰ শাখাৰ 700402901408 নম্বৰত ধন জমা দিব পাৰিব। 8 বছৰমান হৈছে ধেমাজি চিভিল মেডিকেলত দেখাইছিলোঁ, ভাল হোৱা নাই, খজুৱাই থাকে, বিষাই থাকে। মোৰ ভাইটি এটা আছে, ভাইটিৰো এনেকুৱা। আপোনালোকে কিবা সহায় পাম বুলি মই আশা কৰিছোঁ। চিলাপথাৰৰ পৰা সুনিতা শৰ্মা ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট অসম।